हेलो एवरीवन वेलकम टू माय न्यू ब्लॉग दिवाली बुली अकमान लगर किजनी लगत उलाई जाऊँ किबा এটা খাই মেলি আহিমগে আৰু যাওঁচোন ক'ত যাওঁ লগ হৈ লওঁগে এখন ধুনীয়া হয় খৰিচা थाली हाँ दुटा तुल ना एटा बुलिए भाबा बर कम खालो भावी जाबी एक ना बढ़िया বিবাহ সজাই লৈছে ধুনীয়া এতিয়া ষ্টাৰ্ট কৰা কৰিছোঁ খৰিচা দিৱালীত চাকিৰ পোহৰটোহে বেছি ভাল লাগে মোৰ হেপী দিৱালী টু অল লাইটটো বন্ধ কৰি কমাবিলাকত অলপ অলপ দিয়ে দিয়ে তেল দি দিব লাগে আছে যিহেতু মই তালে আনিছিলোঁ এইটো তেল থ'ব নালাগে আজি আমাৰ ক্লাবত খানা আছে তালৈ যাবলৈ ওলাইছোঁ আৰু মানুহজন নাযায় গতিকে তেওঁলৈ মই ৰুটি চব্জি বনাই খোৱালোঁ আৰু মই এতিয়া যাওঁ ক্লাবলৈ
বুঢ়ীগৰাকীয়ে বেছি আড্ডা পিটি ভাল পায়। তাৰে গিৰিহঁতজনী এদিন জানিলে জানি নিষ্ঠুৰ জীৱনৰ সংগ্ৰামত বিচাৰো মৰম দেখা আকাশী গংগা বিচৰা মহা মহা নিষ্ঠুৰ জীৱনৰ সংগ্ৰামত বিচাৰো মৰম মা দেখা আকাশী গংগা বিচৰা গুৰু গম্ভীৰ কথা কৈ সময়টো পাৰ কৰিব বিচৰা নাই। বিভিন্ন শুনিলোঁ, ভূপেন হাজৰিকাৰ গীত শুনিলোঁ, অতি সুন্দৰ হৈছে, বিয়া নাম শুনিলোঁ। গতিকে মোৰ লগতে উজুৱাই যোৱাৰ এটা প্ৰয়াস কৰিছোঁ। অকণমান বিহু নাম এটা গাওঁ। ভাল বিহু হ'ব কবি জাগিৰত বহুদিন বিহু কৰিলে বিহু একালত কৰিছিলোঁ, এতিয়া লাহে লাহে কমিলে। যিয়ে নহওক
ঐ নাচনী পুৰুতা গুদা ঐ চাৰিটা চাৰিয়ে চাৰি ওচৰে ঐ চাৰিয়ে চাৰি ওচৰে ঐ নাচনী চকুলো চাবকে নোৱাৰি জালু হনুমান নামেৰে ভিতলো চাৰি দিয়া কৰে ভিতলো চাৰি দিয়া কৰে ভিতলো কোনে কাটি দিলে ভিতলো ঐ হেলুৱ নধৰে ভিতলো ঐ মাঘৰে যুঁজতে ভিতলো কাটি হেৰুৱালো ভিতলো কাটি ভিতলো ঘোঁৰা হেৰুৱালো ভিতলো ৰণ হেৰুৱালো ভিতলো বিহুৰে ভিতলো জুতুলা সোণৰে ভিতলো হনুমান নামেৰে ভিতলো চাৰিতিয়া ভিতলো চাৰিতিয়া ভিতলো কোনে কাটি দিলে ভিতলো অভিনয় কলৈ যাম কি কৰিম ভিতলো কতে সোমাই মৰিম দেখি মৰম লাগি যায়, দেখি মৰম লাগি যায়, মনৰ আশা পৰি কপা ফুলিলে দূৰ পথাৰতে পেপাতি বাজিছে, মনৰ আশা পৰি কপা ফুলিছে দূৰ পথাৰতে পেপাতি বাজিছে, অলি গগনা ল'ৰা-ছোৱালীবিলাকে কি ল'ৰাবিলাকে কি কৰে এইটোকে কৈ দিয়া কি বুলি
থেংক ইউ অৰুণৰ জ্যোতি আন্ধানি জুৰি মোৰ আলোক নৃত্য কৰি বিয়পাই গীতত ৰঞ্জন দুটি। নমস্কাৰ। जिंदगी धूप घना साया तुमको देखा तो ये ख्याल आज फिर दिल में तमन्ना की ৰাজীৱ গান্ধী আৰু জেল সিং আছিলে ৰাষ্ট্ৰপতি। জেল সিঙে আকৌ ইংৰাজী একেবাৰে ক'ব নাজানে, সেইকাৰণে মানে ৰাজীৱ গান্ধীয়ে বিৰাট অসুবিধা পালে। সেইকাৰণে ইংৰাজী শিকিবৰ কাৰণে তেওঁ মানে নিক্সনৰ ওচৰলৈ পঠিয়াই দিলে। 3 মাহমান যোৱাৰ পিছত এজন বিশিষ্ট ৰাজীৱ গান্ধী এজন বিশিষ্ট ব্যক্তি নিক্সনৰ ওচৰলৈ পঠিয়াই দিলে, খবৰ ইংৰাজী কিমান আগবাঢ়িছে, কিমান শিকিছে তাৰমানে। ইফালে নিক্সনে তাৰপিছত এতিয়া এইজন ৰাজীৱ গান্ধী কথা মানুহজন গ'ল, গৈ পেলাই সুধিলে কিমান আগবাঢ়িছে, ইংৰাজী শিকিব পাৰিছেনে? তেতিয়া মানে নিক্সনৰ খুব খং উঠিছে। Hey!